2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া অসম টেট পৰীক্ষাৰ বাবে প্ৰস্তুতি অব্যাহত ৰখা প্ৰতিজনলৈ আমাৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আজি আমি আমাৰ পাঠ আগবঢ়াব বিচাৰিছোঁ। আজি আগবঢ়াব বিচাৰিছোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপৰত অসমীয়া বিষয়ৰ চিলেবাছ অনুসৰি। তেখেতৰ জন্ম 1932 চনৰ 20 ফেব্ৰুৱাৰী নগাঁও জিলাত হৈছিল। তেখেতৰ যিটো ছদ্মনাম আছিল সত্যপ্ৰিয় পাঠক আৰু সঞ্জয়, দুটা ছদ্মনাম ব্যৱহাৰ কৰিছিল তেখেতে। পেছা তেখেতৰ ভৱেন্দ্ৰনাথ শইকীয়া পেছা আছিল ঔপন্যাসিক, গল্পকাৰ, সম্পাদক, নাট্যকাৰ আৰু চিত্ৰ নিৰ্মাতা। ভৱেন্দ্ৰনাথ শইকীয়াৰ যিসমূহ কথাছবি পৰিচালনা কৰিছিল এইবিলাকৰ ভিতৰত অন্যতম আছিল অগ্নিস্নান, সন্ধ্যাৰাগ, অৰ্ণিবাণ, সাৰথি, ইতিহাস আৰু কালসন্ধ্যা। এইকেইখন ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰিচালিত ছবি, কথাছবি। ইতিহাস নামৰ আঞ্চলিক ছবিৰ বাবে ৰজত কমল বঁটা লাভ কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াদেৱে। মনত ৰাখিবলৈ চেষ্টা কৰিব। অগ্নিস্নান ছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। অগ্নিস্নান ছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ভৱেন্দ্ৰনাথ শইকীয়াদেৱ। ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ প্ৰকাশিত গ্ৰন্থসমূহ আছিল শৃংখল, সেন্দুৰ, গহ্বৰ, অন্তৰীপ, প্ৰহৰী, বৃন্দাবন আৰু ৰম্যভূমি। ইয়াৰ ভিতৰত অন্তৰীপ আৰু ৰম্যভূমিত মই দুটা ষ্টাৰ চিন দি দেখাইছোঁ। এই দুখন আছিল উপন্যাস। অন্তৰীপ আৰু ৰম্যভূমি আছিল ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ উপন্যাস। শৃংখল, সেন্দুৰ, গহ্বৰ, বৃন্দাবন আজি তেখেতৰ প্ৰকাশিত গ্ৰন্থ আছিল। বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলৰ তৰফৰ পৰা অসমীয়া বিষয়ৰ চিলেবাছ অনুসৰি কিছু বচা প্ৰশ্ন উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে আপোনালোক কিঞ্চিত হ'লেও সহায় কৰিব পাৰে, আপোনালোকক সহায় কৰিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটি চাব বিচাৰিছোঁ। ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ যিখন আত্মজীৱনী আছিল, আত্মজীৱনীখন জীৱন বৃত্ত আৰু জীৱনৰেখাখন তেখেতৰ নিৰ্বাচিত দিনলিপি আছিল। 1974 চনত শৃংখল গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে কোনখন গল্প সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। শৃংখল 1990 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। 1990 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াদেৱে আৰু 2001 চনত পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। মনত ৰাখিবলৈ চেষ্টা কৰিব। দাম্পত্য সংগী আছিল তেখেতৰ প্ৰীতি শইকীয়া। প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল ভৱেন্দ্ৰনাথ শইকীয়া। অতি জনপ্ৰিয় এখন আলোচনী প্ৰতিষ্ঠাপক সম্পাদক আছিল। শিশু আলোচনী সফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। প্ৰান্তিকৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল আৰু শিশু আলোচনী সফুৰাৰো তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল। মনত ৰাখিবলৈ চেষ্টা কৰিব। প্ৰথম তেখেতৰ কৰ্মজীৱন আৰম্ভ কৰিছিল শিৱসাগৰ কলেজত শিক্ষকতাৰে। শিক্ষকতা কৰিছিল তেখেতে। সন্ধ্যাৰাগ চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। তেওঁ সন্ধ্যাৰাগ যিখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল ইয়াৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 2000 চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। কৰিবলৈ সক্ষম হৈছিল ভৱেন্দ্ৰনাথ শইকীয়াদেৱে। ভৱেন্দ্ৰনাথ শইকীয়াদেৱক মৰণোত্তৰভাৱে অসম সাহিত্য সভাই সদস্যমহীয়ান বঁটা আগবঢ়াইছিল যদিও পৰিয়ালে গ্ৰহণ নকৰিলে। অতি গুৰুত্বপূৰ্ণ যে ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুৰ পাছত অসম সাহিত্য সভাই সদস্যমহীয়ান এটা সন্মান তেখেতলৈ আগবঢ়াইছিল, কিন্তু তেখেতৰ পৰিয়ালে এইটো ল'বৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰিলে। আজি আমি আপোনালোকক ভৱেন্দ্ৰনাথ শইকীয়া অসমীয়া বিষয়ৰ চিলেবাছ অনুসৰি এই পাঠটি আগবঢ়ালোঁ, বা পাঠটি বুলি নহয়, আচলতে ইয়াৰ লগত জড়িত গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন উত্তৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিলোঁ। এনেধৰণে প্ৰতিটো বিষয়ৰ চিলেবাছ অনুসৰি পাঠসমূহ আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। আমি প্ৰস্তুতি অব্যাহত ৰাখিছোঁ। খুব সুন্দৰকৈ আপোনালোকৰ বাবে গণিতৰ পাঠসমূহ আপোনালোকে লাভ কৰিব কম সময়ৰ ভিতৰতে। গতিকে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।